ओ जिलेले जिलेले जांगे पेंटू फाटिले दौड़ी आही सिलाई दे। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। বলক অলপো পলম নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লকডাউনত ঘৰত থাকি পত্নীৰ লগত লুডুত হাৰি পত্নীক কুবাই কুবাই ৰাজাৰ ভাঙিলে স্বামীয়ে। জীয়াই থাকিলে যাওঁ কি কি দেখিব পাম কৃষ্ণ। ছোৱালীসকল মৰি যাব, তথাপিও ল'ৰাসকলক দুখ নিদিয়ে। বাকী মিছা কথাখিনি কাইলৈ ক'ম। জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। জিলেলে ও জিলেলে জিলেলে জাংগে পেণ্টটো ফাটিলে দৌৰি আহি চিলাই দে। জিলেলে জিলে চুপ ইডাল তোক ইমানকে পিছফালৰ মাতি আছো, তই শুনা নাই নি? তই মুখখনেচোন ভালকে কথা ক'ব পাৰিছ আকৌ, পিছফালৰ পৰা কেলে মাতিছ? মোক নাচাত কাম কৰিবলৈ মাতিছিল। ঘৰত মটৰ এটা ঠিক কৰি থকাৰ বাবেহে নগ'লো। মই অইলত চাকৰি পাইছিলোঁ, কিন্তু গাঁৱত জব কাৰ্ডত কাম কৰি থকাৰ বাবে নগ'লো। মোক অলিম্পিক খেলিবলৈ মাতিছিল, ভণ্টিৰ লগত লুকা ভাকু খেলি থকাৰ বাবে নগ'লো। এই ভাই, তোৰ বাৰ্থডে কেতিয়া বে? কেলে তোৰ বাৰ্থডে? মানে তোৰ বাৰ্থডেত মই এবাৰ পৰ্দা এখন গিফ্ট দিম বুলি ভাবিছোঁ। পৰ্দা আকৌ কেলে? মানে তই যে ৰুমৰ ভিতৰত সোমাই হেংগিং পেংগিং কৰি থাক, চবে দেখি থাকে, সেইটো কাৰণে পৰ্দাখন গিফ্ট দিম। আচ্ছা, তোৰ ভাগৰ বাৰ্থডে কেতিয়া? মোৰতো আকৌ কেলে? মানে তোৰ বাৰ্থডেত মই দূৰবীন এটা দিম বুলি ভাবিছোঁ। দূৰবীন আকৌ আমি কি কৰিম? মানে তই যাতে তই গম পাওঁ সেইজনী কাৰ মাইকী হয়। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ওচৰতে থকা ঘণ্টাটো দবাই দিয়ে। জয় অসম।